তো হে গাইজ গুড মৰ্ণিং। কি খবৰ? খবৰটো নিশ্চয় ভালে মোৰো ভাল বেয়াৰ মাজতে, তাৰমানে বহুত দিন ভিডিঅ' দিয়া নাই। আজি ভাবিছোঁ অলপ, যিহেতু ঘৰতে আছোঁ আৰু তাতে আজি দেওবাৰো, তো অলপ মানে এটা সৰু সুৰা ভিডিঅ' দিম। তো গাইজ সকলোৱে চাব, কেনেকুৱা পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ মানে আহিছোঁ এতিয়া ট্ৰেক্টৰ, যিহেতু ট্ৰেক্টৰ লৈ আহিছোঁ, তো মানে মাল নিব আহিছিলোঁ। তো এইফালে জেচিবিখন হৈ আছে বেয়া, এইফালে জেচিবি পূৰা বেয়া হৈ আছে, তো নিজে উঠাব লগা হৈ আছে। তো গাইজ মই উঠোৱা নাই দিয়কচোন, মানে আহিছে। আৰু এইফালে পূৰা সেউজীয়া সেউজীয়া পূৰা সেউজীয়া হৈ আছে। তো গাইজ এইকেইদিন পূৰা এয়া গাঁৱলীয়া পৰিৱেশ পূৰা চাবৰ কাৰণে পূৰা মজা হৈ আছে। তাৰমানে পূৰা গ্ৰীণ পূৰা সেউজীয়া পূৰা কি লাগে আৰু এনেকুৱা। ৰাতিপুৱাতো এতিয়া বাজিছে 7:35 হৈছে চাগে। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, ক'ত কি কৰোঁ, ট্ৰেক্টৰত কি কৰোঁ বা দোকানত কি কৰোঁ, চব সকলোখিনি দেখাম আজি। তো চাই থাকক। তো গাইজ এইফালে পূৰা চাব পাৰে, পূৰা সেউজীয়া দূৰলৈকে পূৰা। তো গাইজ পূৰা সেউজীয়াই দেখা পাব এইকেইটা, আৰু বেলেগে একো দেখা নাপায়। তো যিহেতু পূৰা খেতিৰ ছিজন পূৰা এতিয়া, তো পূৰা সেউজীয়া পথাৰ পূৰা সেউজীয়া। আৰু এইফালে যিহেতু জেচিবিয়ে পূৰা উঠাই দিয়ে, এতিয়া জেচিবিৰ পূৰা চাকা দুইটা চাকাও পূৰা খোলা আছে। ভাবিছিলোঁ আহি পিনে ডাইৰেক্ট উঠাই লৈ যাম, জেচিবি উঠাই দিব। তো কামটো নহ'ল, তো নিজে উঠাব লগা হৈ গ'ল। তো অলপ কষ্ট হ'ল আৰু গাইজ, তো কি ক'ব, একো নাই, এইবিলাক হৈ থাকে। তো চাই থাকক ভিডিঅ'টো। তো গাইজ এতিয়া আৰু ওপৰত আহিছিলোঁ, তো মানে এই যোনখিনিত কিবা কৰে, মানে কেঁচাৰত আহিছিলোঁ। তো এইফালে কৈছিলোঁ নহয়, পূৰা সেউজীয়া দেখাই পাব। তো এইফালে চাওক, ইমান দূৰলৈকে পূৰা সেউজীয়া। তো গাইজ তাৰমানে এয়া কেঁচাৰত এনেকুৱা বস্তুবোৰ কিবা সোমাই দিয়ে, এইটো বস্তুত সোমাই দিয়ে। তো ইয়াৰ পৰাই 1, 2, 3, 4, 5, 6টামান এইকেইটা দেখা পাইছে নহয়। তো এটাৰ লগত পাথৰ যাব, এটাৰ লগত শিল যাব, এটাৰ লগত বালিটো নুমিব। তো এনেকুৱা হয়। তো মানে এটা বস্তুৰ পৰাই চব কণ্ট্ৰল হৈ যায়, বালি শিল, তো সৰু শিলকেইটা। তো এনেকুৱাই পূৰা। তো গাইজ আজি যিহেতু দেওবাৰ, এইটো মানে বন্ধ আছে। কেতিয়াবা আহিলে পূৰা গোটেইখিনি দেখাম আৰু এইটো কেনেকৈ কি ওলায়, মানে কোনফালৰ পৰা কি হয়। তো চাই থাকিব। তো এইফালে আমাৰ সূৰ্য মামা উঠি গৈছে পূৰা, একদম চকু পূৰা চাব নোৱাৰা কৰি দিছে। তো গাইজ এনেকুৱা জেচিবিৰ লগত আনে, এইবোৰ জেচিবিৰ লগত আনি পূৰা এইটোত সোমাই দিয়াৰ পিছত শিল একফালে, বালি একফালে। তো এনেকৈ পূৰা বেলেগ হৈ যায় আৰু। তো যিখিনি পাৰিলোঁ গাইজ দেখালোঁ। তো এইফালে গাইজ আমাৰ গাড়ী পূৰা লোড হৈ আছে, দাদাহঁতে পূৰা এয়া বেলচা মাৰাত ব্যস্ত। তো গাইজ তেতিয়া যে ওপৰত দেখালোঁ, এইটোৱে হৈছে মেইন। এইখিনিৰ পৰাই চব বস্তুখিনি কণ্ট্ৰল হয় আৰু। তো ইয়াৰ পৰা ইফালে চব শিল বালি কিবা কিবি এইবিলাক চব বেলেগ হৈ যায়। তো গাইজ আৰু এতিয়া পে'মেণ্টটো কৰি লওঁ ৰ'ব তেতিয়া। তো গাইজ আমাৰ গাড়ী পূৰা লোড হৈ গ'ল এইফালে পূৰা তো শিল ল'ব আহিছিলোঁ। তো এইফালে পূৰা লোড হৈ গ'ল আৰু এতিয়া যাবলৈ ল'লোঁ বাৰু পূৰা। তো জয়গুৰু মন্দিৰত আহিছিলোঁ, ভিতৰত পূৰা ভিডিঅ' কৰা নিষেধ। তো এইফালে প্ৰসাদ লৈ লৈছোঁ, প্ৰসাদ দি দিলে। তো বেছি নেদেখাওঁ এতিয়া, তো যাই আছোঁ। তো গাইজ এইটো ছাইডত গ'লে আপুনি ভূটান। তো আৰু এতিয়া আছোঁ আমি ভৈৰৱকুণ্ড। তো এইফালেও মন্দিৰ বনাই আছে আৰু এতিয়া যাবলৈ বুলি। তো গাইজ ভিউখিনি চাওক, কি মজা লাগিছে হয়নে নাই গাইজ। তো গাইজ মই কয় পূৰা ধুনীয়া ভিডিঅ' চাই ভিডিঅ' বোলে গাইজ ভিউ চাই পূৰা এইফালে বহা কাম মোৰ, খালি বহি আছোঁ আৰু ভিউ চাই আছোঁ। তো গাইজ চাই থাকক মোৰ লগতে, আপোনালোকেও কেনে পালে। তো গাইজ পূৰা ৰাইডাৰবোৰ আহিছে আজি পূৰা এইফালে তাৰমানে গাইজ দাদাহঁতক ইফালে পঠাই দিলোঁ আৰু কিবা আনিব আছে, বালি আনিব আছে। এইফালে আনিবৰ কাৰণে পঠাই দিলোঁ। মই এতিয়া খোজকাঢ়ি ঘৰলৈ যাই আছোঁ। তো
তাৰমানে যিহেতু আজি দেওবাৰ চ' মই দোকানত থাকিব লাগিব তো সেইটো কাৰণে মই এতিয়া গৈ আছোঁ তো চাই থাকোঁ গাইজ গুড মৰ্ণিং কি খবৰ পৰে তো আজি হৈছে নেক্সট ডে চৰি তো কালি দোকানৰ বস্তু দেখাম বুলি কৈছিলোঁ বাট দেখাব পৰা নাই তো আজি দেখাম তো বেয়া নাপাব তাৰমানে অলপ প্ৰব্লেম চলি গ'ল তো এইফালে আমাৰ চিংৰা হৈ আছে এয়া চিংৰা এইফালে অলপ ফেনৰ তলত বহিছোঁ যিটো গৰম তো চাই থাকক আজি কি বনাম সেইটোৱে দেখাম আৰু তো কালিৰ কাৰণে গাইজ চৰি তো বেয়া নাপাব তাৰমানে দেখাব নোৱাৰিলোঁ কাৰণ চাৰ্জ নাছিল মোবাইলটোত তো চোৱাই নহ'ল তো দেখাম তো বেলেগ এদিন বঢ়িয়া কৰি দেখাম দেওবাৰৰ দিনটো তো চাই থাকক তো গাইজ এয়া কৈছিলোঁ যে সেউজীয়াই দেখা হ'ব এইকেইদিন তো চাই থাকক আৰু সেউজীয়াই দেখা হ'ব তো গাইজ ভিডিঅ'টোৰ মাজতে আৰু এটা কথা কৈ দিওঁতে আপোনালোকক মানে ভিডিঅ'টো বনোৱা হৈছিল আগতে মানে পূজাৰ টাইমতে বনোৱা হৈছিল তো অলপ মানে কিবা প্ৰব্লেমৰ কাৰণে দিব পৰা নাই মানে এইটো ভিডিঅ'ত মানে চব মানে প্ৰব্লেমে চলি গৈছে মানে এতিয়া ভণ্টিবিলাক কাপোৰ কিনিব তো কাপোৰ কিনিব আহিছোঁ ৰ'ব অঁ এই ক'তো চশমা মাৰামাৰি চিষ্টেম নাই তো গাইজ পূজা অফাৰ দিব লাগিব দেই চিধা কৈছোঁ প্লেনটো নাই নেকি প্লেন নাই তো গাইজ এয়া ইন্দুৰে খাইছে ইন্দুৰে খানা এইটো ষ্টাইল ডিজাইন ডিজাইন ক'লে আমি মানিম নেকি আমি এইটোৱে জানো কিমানত দিব এইটো 700 700 মোক কিমান দিব সেইটো কওক 500 টাকা আনলে তো হ'ব এই প্লেনটো 500 টাকা থৈ গ'ল প্লেনটো ভাল লগা নাই যে এইটোৱে ভাল লাগছে আচ্ছা দিয়া পইচা দিয়া দাম দৰ নিমিলতে পেকিং কৰি দিয়া এয়া আমাৰ 50 টাকা আনি দিবা 30 টাকা দিবি দে তো গাইজ চাওঁতে এয়া ৰাতি হৈ থাকিল আৰু এতিয়া টাইম হৈ গ'ল আপোনাৰ এয়া 6:30 পাৰ হৈ গ'ল তো এতিয়া আৰু পূৰা বন্ধ চন্ধ কৰি আছে ভাইটিহঁতে কৰি আছে মই কৰা নাই তো এতিয়া বন্ধ চন্ধ কৰি উঠি আৰু ঘৰত যাম আৰু তো এইফালে গাইছ এটা বন্ধ কৰি আছো মোৰ সৰু সুৰা হেল্পাৰ আৰু গাইজ চাই ল এয়া দোকান বন্ধ কৰি আছো গাইছ এটা গেছ লৈ তো গাইজ দোকানৰ পৰা আহি মানে তাৰমানে এতিয়া ভাত খাবলৈ বহিছোঁ এইফালে আছে কণী আলু হানা এইফালে দালি বটা আৰু এইফালে এয়া নিমখ তেল বাছ নিমখ তেল এইখিনিয়ে বেলেগ আজি বনোৱা নাই তো দোকানৰ পৰা আহি মেলি এজেগাত যাব আছিল তো যাই আহিলোঁ তো এতিয়া আহিলোঁ আহি পিনে আৰু পূৰা টিভি লগাই লৈছোঁ আৰু এইফালে ভাত তো কোনে মোৰ নিচিনা টিভি নহ'লে মোবাইলটো লাগিবই তাৰপাছত মানে অলপ মোবাইল বা টিভিটো চাই পিনে ভাত খোৱাটো কথাই বেলেগ তো মোৰ নিচিনা কোনে চাই কমেণ্ট কৰিব তো আজিলৈ বাই কেনেকুৱা পালে ব্লগটো চাই অলপ যোনখিনি মানে যি দেখাম বুলি কৈছোঁ গোটেইখিনি দেখাব পৰা নাই চাগে চ' বেয়া চেয়া নাপাব নেক্সট ব্লগত মই ভালকৈ দেখাম তো আজিলৈ বাই টাটা গুড নাইট লাভ ইউ অল